আছে, দলং আছে, ৰাস্তা আছে। তো সেই কাম কিছুমানৰ টেণ্ডাৰ নোহোৱাৰ কাৰণে আজি আমি ইয়ালৈকে আনিব পৰা নাই, কিন্তু সেইখিনিও প্ৰচেছৰ ভিতৰতে আছে। আৰু বুটিকুৰৰ পৰা ঘিলামৰালৈ যোৱা ৰাস্তাটো বৰদলনিৰ কাৰণে খুব উপযোগী ৰাস্তা হ'ব। আমি বৰদলনিৰ পৰা খলিয়ামাৰীলৈকে অকণমান আমাৰ ৰৈ গৈছে, কাৰণ যোৱা আঁচনিটোত আমাৰ মাটি অধিগ্ৰহণৰ পইচাটো নাছিলে। তো আমাৰ এই অঞ্চলত মাটি অধিগ্ৰহণৰ প্ৰয়োজন হ'ব, কাৰণ বহুত ডাঙৰ বহল ৰাস্তা। আৰু এই ৰাস্তাটো আমি খলিয়ামাৰীত যদি সংযোজন কৰিব পাৰোঁ, তেতিয়াহ'লে আপোনালোকৰ ডিব্ৰুগড় যোৱা ওচৰ হ'ব। আৰু আপোনালোকে আমাৰ বনগাঁও হৈ যোৰহাটলৈ দলং য'ত বনাই আছে ওচৰ হ'ব। আৰু আপোনালোকে চিধা চিধি লখিমপুৰলৈ যোৱাতকৈ আপোনালোকে ঘিলামৰাই বৰদৈ বামেদি আপোনালোকে গুণাসুতি দলংখনেদি গ'লে খুব বেছি 40 মিনিটতে আপোনালোকে লখিমপুৰো পাব পাৰিব। তো এনেকুৱা ধৰণে প্ৰতিটো অঞ্চলকে সাঙুৰি আমি কাম কাজখিনি কৰাৰ কাৰণে চেষ্টাখিনি কৰা হৈছে। তো সেইকাৰণে আপোনালোকে নিশ্চয় দেখিছে যে লাহে লাহে মাথাউৰিবিলাকৰ সবলীকৰণৰ কাম প্ৰতি বছৰে কৰি থকা হৈছে। এইবাৰ অকণমান আমাৰ বাকী আছিলে, সেইটো বালি চাপৰিলৈকে ইতিমধ্যে তাতো কাম আৰম্ভ হৈছে। মাজতে স্লুইচ গেটৰ এটা মানুহে আপত্তি কৰিছিলে, সেই কামবিলাকো তাতে আৰম্ভ হৈছে। আৰু ঠিক তেনেধৰণে লালুকি জানৰ ওচৰতো মানুহে অলপমান ওজৰ আপত্তি আছিলে, কিন্তু লালুকি জানৰ কামটো ইতিমধ্যে বিধায়ক ডাঙৰীয়াই সেইটো অনুমোদন কৰাবৰ কাৰণে মানে তেখেতে পাৰিছে, আৰু সেইটো কামো চাগে আৰম্ভ হৈছে, নহ'লে কালি পৰহিৰ ভিতৰতে আৰম্ভ হ'ব। তো এই ধৰণে কাম কাজখিনি কৰাৰ কাৰণে চেষ্টাখিনি কৰি থকা হৈছে। বিশেষকৈ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে কিছুমান অভিযান হিচাপে, মিছন হিচাপে কাম কৰিবৰ কাৰণে প্ৰয়াস কৰা হৈছে। আমি কিছুদিন আগতে আমি গাঁৱে গাঁৱে গৈ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কিছুমান কাৰ্যসূচীত লখিমপুৰ লোকসভা সমষ্টিৰ 46খন পঞ্চায়তত আমিও অংশগ্ৰহণ কৰিছিলোঁ। তাতে দুই এটা বিষয় আমি বিশেষভাৱে দেখিছিলোঁ যে ঘৰৰ কথা, জিঅ'টেক নহ'ল, এই কথাবিলাক তেতিয়া আমাক ওজৰ আপত্তি দিছিলে। গতিকে আজিলৈকে আমি ভাৰতবৰ্ষত মাত্ৰ 4 কোটি ঘৰতে প্ৰতিখন পঞ্চায়তৰ 80% প্ৰায় বা ক'ৰবাত 70% ঘৰ কাভাৰেজ হৈ গৈছে, থাকি গৈছে আমাৰ ক'ৰবাত 20, ক'ৰবাত 30। তো সেইকাৰণে এইবাৰ আকৌ আমাৰ সংসদৰ অধিৱেশনত আমাৰ 2 কোটি ঘৰ আমাৰ এইবাৰ অনুমোদন আমাৰ কৰা হৈছে। তো আহি থকা দিনবিলাকত যাৰ জিঅ'টেক হোৱা নাই, এইখিনি জিঅ'টেকো কৰিব। আৰু এই 2 কোটি ঘৰে বিশেষভাৱে অসমত আৰু ঘৰ বনাবলৈ বাকী নাথাকিব। তো সেই ব্যৱস্থাটো মীমাংসা হৈছে। আৰু এটা বিষয় আছিলে যে অৰুণোদয়। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখিছে যে 27-28 লাখ মহিলাক অৰুণোদয় দিয়াৰ পিছতো মহিলাই নাই পোৱা কথাবিলাক বেছিকৈ কৈছে। তো সেইকাৰণে ৰেচন কাৰ্ড আমি 42 লাখ দিওঁতে মানুহে ৰেচন কাৰ্ড চবেই পাইছে। তো এইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাইলট প্ৰজেক্ট হিচাপে বিশ্বনাথ চাৰিআলি আৰু চৰাইদেউ ডিষ্ট্ৰিক্টত ইতিমধ্যে আৰম্ভ কৰিছে যে ৰেচন কাৰ্ডৰ লগতে যদি অৰুণোদয়টো দি দিওঁ, তেতিয়াহ'লে চবেই পাইছোঁ বুলিয়ে ক'ব। তো সেইকাৰণে সেই দুটাত আৰম্ভ হৈছে, আৰু আপোনালোকৰো এই অৰুণোদয় কামখিনি সোনকালে মীমাংসাটো হ'ব। এই পাইলট প্ৰজেক্টটো মানে এইটো এক্সপেৰিমেণ্টটো তাতে আৰম্ভটো কৰিছে আৰু সকলোকে দিয়া কথাখিনি কৈছে। ইয়াৰ উপৰিও আমাৰ প্ৰধানমন্ত্ৰী সন্মান নিধি এই আঁচনিবিলাকত আমি পিছ পৰি আছোঁ, কিন্তু কেইদিনমানৰ পৰা আমি পিক আপ ল'বৰ কাৰণে সক্ষম হৈছোঁ। এতিয়া আমাৰ প্ৰায় 60,000 মানুহে পাইছে, কিন্তু আমি আশা কৰোঁ যে অন্ততঃ আৰু 60-70,000 মানুহে লওক। ইয়াত কোনো বাৰ নাই, আপোনালোকে মোবাইলটো ভালকৈ চলাব জানিলে নিজৰ মোবাইলৰ পৰা এই কামখিনি আপোনালোকে কৰি ল'ব পাৰে। আৰু KCC লোনৰ ব্যৱস্থাখিনি চৰকাৰে কৰিবৰ কাৰণে চেষ্টা কৰিছে। আমাৰ বেংকবিলাকক লৈ আমি পঞ্চায়তে মিটিং কৰিছোঁ। পুৰণা ধাৰ নাথাকিলে বেংকে আজিকালি আপোনালোকক সহজতে KCC লোনবিলাক দিয়ে। KCC লোন ফিচাৰীটো দিয়ে, খেতিটো দিয়ে, আৰু হাঁহ কুকুৰা গৰু ছাগলী পুহিবৰ কাৰণেও দিয়ে। তো সেইকাৰণে আপোনালোকে ইয়াতো 100%, ইয়াত কোনো ধৰণৰ বাৰ আমাৰ নাই। ঠিক তেনেধৰণে এতিয়াও যদি 2-1 ৰেচন কাৰ্ড পাবলৈ বাকী আছে, আপোনালোকে লওক। আৰু ৰেচন কাৰ্ড লোৱাৰ লগে লগেহে আপোনালোকে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন পাব, মেডিকেলৰ 5 লাখ টকা কাৰ্ডখন আপোনালোকে পাব। আৰু গেছৰ কথাবিলাক আপোনালোকে জানে, গেছ যদি নাই আমাৰ গেছ এজেঞ্চিত গৈ আবেদনখন কৰিলে আপোনালোকক গেছবিলাক দিয়াৰ ব্যৱস্থাটো লগে লগে। গতিকে
চৰকাৰে এতিয়া এনেকুৱা ধৰণে কাম কাজ কৰিব বিচাৰিছে যাতে নিজে কামখিনি কৰি ল'ব পাৰে। গতিকে ইয়াত কোনো কাকো মানে অন্যায় কৰিব নোৱাৰে, নিদিওঁ বুলি ক'ব নোৱাৰে। গতিকে আপোনালোকে এই ধৰণে কাম কাজখিনি কৰি লৈ যাতে মোদী ডাঙৰীয়াই যিটো আমি 24ৰ ভিতৰত শেষ কৰাৰ কাৰণে পৰিকল্পনা কৰিছোঁ, বাসস্থান, অন্ন, স্বাস্থ্য, শিক্ষা, বিজুলী, গেছ, এই ধৰণৰ যিখিনি আমি মহিলাৰ চোতালত বেংকটোতো অলৰেডি হৈছে, গ্ৰাম্য জীৱিকা অভিযানত মহিলাসকলে বেংক লিংকেজ পাইছে। পুৰুষসকলৰ কাৰণেও এই কৃষি খণ্ডৰ জৰিয়তে KCC লোন বা বিশ্বকৰ্মা যিসকলে মিস্ত্ৰী কাম কৰে সেইসকলে যাতে সেই আঁচনিৰ জৰিয়তে যাতে বেংক, চবেইতো খেতি এনেকুৱা নহয়, তো সেইকাৰণে পুৰুষৰ কাৰণেও বেংক লিংকেজটো আমি 24ৰ ভিতৰতে শেষ কৰাৰ পৰিকল্পনাখিনি কৰিছোঁ। তো মই সুযোগ পাই এই কথাখিনিক আকৌ আপোনালোকৰ আগত দোহাৰিলোঁ। তেনেকৈ আমাৰ 24-25খন আঁচনি আছে, ফ্ৰীকৈ আপোনালোকৰ মাজত দি থৈ দিয়া হৈছে। গতিকে মোৰ এটাই অনুৰোধ, ঘৰটো আৰু অৰুণোদয়টো এইকেইদিন আপোনালোকে এইটো অলপমান ছাইডত থওক। আমাৰ ইলেকশ্যনৰ পিছতে আমি এই ঘৰ আমি আপোনালোকক বিচাৰি দিয়াৰ কাৰণে ব্যৱস্থাখিনি ল'ম। অৰুণোদয়ো চৰকাৰে আপোনালোকৰ যাৰ ৰেচন কাৰ্ড আছে অট'মেটিক লগাই দিব। বিশ্বনাথ আৰু চৰাইদেউত আৰম্ভ কৰিছে, সেইটো যদি সফল হৈ যায় তেতিয়াহ'লে ইয়াতো একে কামখিনিকে কৰিব, লগে লগে সেইটো ব্যৱস্থাটো কৰিব। গতিকে আমাৰ আপোনালোকলৈ অনুৰোধ, যাতে PM বিশ্বকৰ্মা লয়, KCC লয়, প্ৰধানমন্ত্ৰী সন্মান নিধি লয়, গেছটো নাই যদি সেইটো লওক, ৰেচন কাৰ্ড নাই পোৱা যদি সেইটো আপোনালোকে লওক, আয়ুষ্মান কাৰ্ড নাই পোৱা যদি সেইখিনি আপোনালোকে লোৱাৰ ব্যৱস্থাখিনি কৰক। শিক্ষা বিভাগৰ মন্ত্ৰী মহোদয় আছে, এতিয়া ছোৱালী পইচাৰ অভাৱত শিক্ষা এইটো নহয়, সেইটো হ'বই নোৱাৰে। এতিয়া যিখিনি আঁচনি আছে তেখেতৰ নিজৰ মুখৰ পৰাই আপোনালোকে শুনিব। গতিকে উন্নয়নৰ কাম কাজো আমি বানপানী নিয়ন্ত্ৰণ কৰাৰ লগে লগে আমি তাত ৰাস্তা ঘাট, বিজুলী ইত্যাদি কামবিলাক আমি সমান্তৰালভাৱে কৰিবৰ কাৰণে প্ৰয়াস কৰা হৈছে। আমাৰ জিলাখনত LNT নিচিনা স্কিল ডেভেলপমেণ্টৰ ইনষ্টিটিউট ইতিমধ্যে আৰম্ভ হৈছে, হোটেল মেনেজমেণ্টৰ হৈছে। তো আমি চিন্তা কৰিছোঁ যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে দক্ষতা বিকাশতো যাতে পিছ পৰি নাথাকে আৰু তেওঁলোকে ছেল্ফ এমপ্লয়েবিলিটি যাতে হয়। তো তাৰ কাৰণেও চৰকাৰে ব্যৱস্থা কৰিছে আৰু যুৱক যুৱতীৰ কাৰণে বেংক লিংকেজ দিয়াৰ কাৰণে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে 2 লাখ ল'ৰা ছোৱালীৰ কাৰণে চিন্তা চৰ্চা কৰিছে। হয়তো আমি সফল যদি হওঁ, হয়তো সকলোৰে কাৰণে এইটো খুলি দিয়াৰ ব্যৱস্থাখিনি কৰিব। গতিকে মই এই দুআষাৰকে কৈ মই স্থানীয় বিধায়ক ডাঙৰীয়াক মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো আজি এই সভালৈ অহাৰ কাৰণে বহুত ধন্যবাদ জনাই, শুভেচ্ছা জনাই মই মোৰ দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ। লখিমপুৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ প্ৰধান বৰুৱা মহোদয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ অবিৰত প্ৰয়াস বিকাশ যাত্ৰা এই বৰদলনি অঞ্চলত আজি আবণ্টিত সৰ্বমুঠ 23,54 লাখ টকাৰ ভিতৰত 2খন আঁচনি শুভ উদ্বোধন আৰু 5খন আঁচনিৰ আধা ক্লাছ স্থাপন কাৰ্যসূচীলৈ আমি আগবাঢ়িছোঁ। আমাৰ মাজত উপস্থিত মুখ্য অতিথি সন্মানীয় অসম চৰকাৰৰ শিক্ষামন্ত্ৰী মহোদয়ক আমি এই আঁচনিসমূহৰ শুভ উদ্বোধনী আৰু আধা ক্লাছ স্থাপন কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু সমূহ অভ্যাগতক আমি সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ।